প্ৰেমত যাৰ হেৰালে মা এই কিতাপখনৰ আজি আমি 67 পৃষ্ঠাটো পাইছোঁ। আহক এই পৃষ্ঠাত থকা কথাখিনি মই পঢ়ি দিছোঁ। যেতিয়া মই গৌৰীক মাতিছিলোঁ তেতিয়া গৌৰীয়ে আধা জাপ খোৱা চকুৰ পাহি দুটাৰ মাজেদি মাথো কেৰাহীকৈ মোলৈ চাইছিল আৰু সেই চোৱাৰ মাজত সুন্দৰকৈ ফুটাই তুলিলে গৌৰীৰ অৱজ্ঞাৰ ভাৱটো। আৰু কিছু পৰ পাছতে গৌৰীয়ে সেই অহংকাৰ ভাৱেৰে মানে প্ৰেমতে উভতি গ'ল অহা বাটেৰে। গৌৰীয়ে যেতিয়া পৰি গৈছিল তেতিয়া মই তাইৰ কপৌ ফুলপাহ মাটিত পৰি যোৱা দেখিছিলোঁ আৰু এতিয়া এৰি থৈ যোৱাত অলপ খং তুলিবৰ সুবিধা পাই মই মাত দিছিলোঁ, আপোনাৰ ফুলপাহ যে পেলাই থৈ গ'ল। কিন্তু গৌৰীয়ে তাৰ উত্তৰ নিদি মোলৈ মাথো কেৰাহীকৈ চালে। তাইক শুনাকৈ মই কৈছিলোঁ আকৌ, বাহ কি সুন্দৰ ফুলপাহ, কিন্তু পাপৰি বৰ দেখিছোঁ, বৰ চোকা। তেতিয়া মই শুকুলাৰ মুখত ফুলপাহ গুজি দিলোঁ। তেতিয়াই গৌৰীয়ে খঙতে মোক কৈছিল, খা খা তেজ হ'ব তেজ, দেখা নাই কিমান তেজ। এই অপমানটোক গ্ৰাহ্য নকৰি আচৰিত হোৱাৰ ভাও ধৰি মই তাইৰ মুখলৈ চালোঁ। যিয়ে নহওক আমি দুয়ো এনেকৈ কাজিয়া কৰি গৈ আছিলোঁ। কিন্তু দূৰৈৰ পৰা অশোকৰ মাত শুনি অলপ স্তব্ধ হৈ পৰিলোঁ। অশোকে আমাক বিচাৰি ফুৰিছে আৰু মই চিঞৰি তাক কৈ দিলোঁ মই ক'ত আছোঁ। অশোকহঁত নহা হ'লে গৌৰীয়ে কি কৰিলেহেঁতেন মই ক'ব নোৱাৰোঁ। কিন্তু অলপ পাছতে লগত কিছুমান মানুহ লৈ অশোকক অহা দেখি অশোক দাদা বুলি এনেভাৱে মোৰ ওচৰৰ পৰা দৌৰি গ'লগৈ যেন মই মানুহ নহয়, গৌৰীক খেদা সেই মহটোহে। অশোকৰ ওচৰ পাই ঘোঁৰাৰ পৰা নামি সেই পুৱাৰ পৰা এই প্ৰথমবাৰলৈ কমল নগৰৰ মাটিত ভৰি দিলোঁ। অশোকে প্ৰশ্নৰ পাছত প্ৰশ্ন কৰিছিল মোক। মই সকলো জনালোঁ, কিন্তু গৌৰীৰ সেই অপমানৰ কথাটো এতিয়ালৈকে কিন্তু অশোকক নজনালোঁ। কিন্তু গৌৰীয়ে মোৰ চকুলৈ চোৱাত ভাবিলোঁ হয়তো মোৰ লগত কৰা ব্যৱহাৰৰ কথা কৈ নিদিয়াত মোৰ প্ৰতি গৌৰী অলপ কৃতজ্ঞ হোৱা যেন লাগিছে। কিন্তু নহ'বও পাৰে।